আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আজি সকলো মাজলৈ বেলেগ এটা দোৱা লৈ মই উপস্থিত হৈছোঁহি। আজি আমি শিকিবলগীয়া দোৱাটো হৈছে যে আমি কেনেদৰে চাকৰি ক্ষেত্ৰত সফলতা লাভ কৰিম। চাকৰি হওক বা কিবা কামত যদি আমি সফলতা লাভ কৰিবলৈ হওক, তো তেনে ক্ষেত্ৰত আমি কি পঢ়িলে বা কেনেদৰে আমি সফল হ'ব পাৰিম, আল্লাহে আমাক কেনেদৰে সহায় কৰিব, তাৰ বিষয়ে আজি এটা দোৱা লৈ আহিছোঁ। দোৱাটো এনেধৰণৰ, আমি দোৱাটো পঢ়িব লাগিব আসৰ নামাজৰ পাছত পঢ়িব লাগিব, নামাজ শেষ হোৱাৰ পাছত পঢ়িব লাগিব। আৰু দোৱাটোৰ কাৰণে আমি প্ৰথমত পঢ়িব লাগিব 11 বাৰ দৰুদ, যি দৰুদে আপুনি জানে বা আটাইতকৈ সৰু দৰুদ, সাল্লাল্লাহু তাআলা আলাইহি ওয়া সাল্লাম, এই দৰুদটো পঢ়িব পাৰে। নহ'বা আপুনি যি দৰুদ জানে তাকে পঢ়িব পাৰে। 3 নম্বৰত আপুনি নেক্সট তাৰ পাছত আপোনালোকে পঢ়িব লাগিব সুবহান আল্লাহি ওয়া বিহামদিহি, সুবহান আল্লাহি আজিম, সুবহান আল্লাহি আল্লাহু আকবৰ। এই দোৱাটো পঢ়িব লাগিব 100 বাৰ পঢ়িব লাগিব। আৰু তাৰপিছত পুনৰ দৰুদটো পঢ়িব লাগিব। যিটো দৰুদ আপোনালোকে প্ৰথমত পঢ়িছিলে সেই দৰুদটোকে পুনৰ আকৌ পঢ়িব লাগিব 11 বাৰ। আৰু এই দোৱাটো পঢ়োঁতে একেবাৰে নিজান ঠাইত পঢ়িব লাগে, যেন কোনেও দোৱাটো পঢ়ি থাকোঁতে কথা নাপাতে। আৰু একান্তভাৱে আল্লাহক ভাবি, আল্লাহক আপুনি যিহৰ কাৰণে পঢ়িছে সেই আশাটো, আপুনি সেই ভাৱটো, মানে যিহৰ কাৰণে আপুনি পঢ়িব বিচাৰিছে সেইটো মনতে লৈ আপুনি দোৱাটো পঢ়িব লাগিব। আৰু আল্লাহ নিশ্চয় আপোনালোকৰ দোৱাটো কবুল আৰু মঞ্জুৰ কৰিব। আৰু দোৱাটো কণ্টিনিউ আপোনালোকে 7 দিন কৰিব লাগিব, আৰু আল্লাহ নিশ্চয় ইয়াৰ সুফল দিব বুলি আশা আছে। আৰু সদায় যদি আপোনালোকে ফল নাই পোৱা, সদায় আপোনালোকে এইটো কণ্টিনিউ কৰিব পাৰে। আৰু যেতিয়া আপোনালোকে এটা ৱাজিফা, মানে সদায় আপোনালোকে কণ্টিনিউ কৰি থাকিব, আল্লাহ তাৰ নিশ্চয় আপুনি যিটো আশাৰ কাৰণে এই দোৱাটো পঢ়িব তাক লাভ কৰাত সহায় কৰিব ইনশাআল্লাহ। আজিলৈ আহোঁ। আসসালামু আলাইকুম।